মা বলা বাইরে পা ফুরি হুরা যা মাজনী সংকাল দেবি বেশি দেরি করে নাথিবি দে হবে দে মাজনী দেউতাৰ আছে না ঘৰত? আছে খুৰা বহা মই মাতি দিছো ৰবা তুমি ক'ৰবাত যোৱা নেকি? খুৰা মই এই লগৰ এটাৰ পৰা ৰবা হয় নেকি? যোৱাতে দেউতা দেউতা খুৰা আছে মাতছি ৰ আছে দ এটা কথা পাতক মই যাওঁ চাওঁতে চাওঁতে তো আমিতো ডাঙৰ হ'ল দেখোন নে? কিবা ভাবছানে নাই? ভাবি আছো ৰ লাহে লাহে। পিছে ইমান দিনে ক'ত আছিলি? তইতো খবৰে নাপাওঁ আজিকালি। ক'ত থাকা? নাই ৰ এনেই কিবা কামত ঘূৰি আছিলো একেদিন। নহয় নেকি? কিবা খাবি না? নাখাওঁ দে, আজি বেলেগ দিনা খাম। আজি বহুত গৰম। পিছে আপিটোক লাগি দৰা চৰা চাইছা না নাই? লাহে লাহে এটা দুটা চাই আছো ৰ। আপিটো দেখোন বিয়াত বহিব খোজাই নাই। আপিটো ডাঙৰ হৈছে, এতিয়া ঘৰত এনেকে সোমাই ৰাখি লাভ নাই। কিবা এটা কৰ। তই যদি ক মই এটা ল'ৰা আনব পাৰো, মোৰ হাতত আছে। সঁচাই নাই কি? ভাল না আপাটো? পিছে তাইৰ পঢ়া পাতি পুৰা হোৱা নহয়। বিয়াৰ পিছতো পঢ়ি থাকিব পাৰব দেই। ভাল দৰা হাতে যদি দিবা নোখোজা পিছত পস্তাবি, পিছত দৰা বেছি নাপবি। এনেকুৱা দৰা আপাটো বহুত জ্ঞানী হয়, বহুত ভালো। বেয়া বস্তু একো মুখত নেদে। হয় নেকি? দে তা কান্দি তা পাতো। দুই একদিনৰ ভিতৰত লৈ আহিম দে মই। দে তে এতিয়া মই যাওঁ। দে তে যা, আপাটো লৈ আহিবি তে 2 একদিনৰ ভিতৰত। হ'ব দে, তই চিন্তাই নকৰিবি। আৰু আপিটো বিয়া হলে বহুত সুখত থাকবা পাৰব। তই কৈছে যাতে মোৰ চিন্তা নাই আৰু। হ'ব দে দে কিবাকে চিন্তা এটা মৰিল দে। কিবাকে আপিটোক দিবা পাৰলি মৰাৰ চিন্তা নাই। মা মা মাজনী আহি পালি? দেউতা মাজনী হেৰি নহয়, তোক এই 2 দিনৰ ভিতৰত ল'ৰা এজনে চাবা আহিব। কি দেউতা মই এতিয়া বিয়া চিয়া নহওঁ মই পঢ়িব মন আছে মই পঢ়ি ল'ম আগে মই এইগিলা একো নাজানো। মই বিয়া দিম বুলি কৈছো, বিয়া দিমেই। নহওঁ মই বিয়া ৰিমা মা ইফালে আহা। কি হ'ল ৰিমাক ভালকে বুজাই দিবা, তাইক ল'ৰা এটা চাবা আহিব। মই বিয়া দিম বুলি কৈছো, দিমেই। তাইক বিয়া দিব পৰা হোৱা নাই নহয় কিমান ক'ব লাগে আপোনাক বুজি নাপায় নেকি তাই এতিয়া পঢ়াব লওক আগে পঢ়ি লওক মই একো নুশুনো। ভাল ল'ৰা আহোঁতে দি লম। মোৰ বয়স বাঢ়ি আহি আছে, কেতিয়া কি হয় ঠিক নাই। নাজনো আৰু আপোনাৰ মূৰত কিবা আছে নে নাই তহঁতে বুজি নাপাবি মোৰ কিমান টেনশ্যন হৈ আছে। মাজনী মা মা মই বিয়া নহওঁ মই বহুত পঢ়িব মন আছে মই পঢ়িম হ'ব মাজনী নাকান্দিচোন আগে কান্দা বন্ধ কৰচোন তই মা তুমি দেউতাক বুজা না মই পঢ়িব মন আছে মই পঢ়িম বিয়া নহয় তাতে দেউতাই কিয় ইমান সোনকালে বিয়া দেউ দেউ কৰি আছে হ'ব মাজনী মই বুজাম দেউতাক মা তোমাক এটা কথা ক'ব আছে মোৰ কি কথা মাজনী মই এটা ল'ৰা ভাল পাওঁ কি কোন ল'ৰা কোন ঘৰ কি কৰে মা সি মোক বহুত ভাল পায় আৰু ময়ো বহুত ভাল পাওঁ সি এতিয়া পঢ়ি আছে আৰু কিবা জবৰ কাৰণেও এপ্লাই কৰি আছে সেইকাৰণে মা মোক সি কেইবছৰমান ৰক্ষা দিছিল মা মই তাৰ বাহিৰে বেলেগৰ লগত বিয়া নহওঁ মাজনী এইগিলা কথা যদি দেউতাকে গম পায় বহুত বেয়া হ'ব মা তুমি দেউতাক কিবাকে হ'লেও বুজা দে মই বুজাই চাম ৰ কিবা এটা খাই ল'বি তুমি যোৱা মা মই যাই আছোঁ বুঢ়ীয়াক দিওঁ দে আপুনি ইয়াতে বহি আছে মই আৰু আপোনাৰ গোটেই ঘৰতে বিচাৰি আছোঁ কিয় বিচাৰি আছা মোক? ৰুমত থাকি বহুত গৰম লাগি আছিল, বাহিৰতে সেইকাৰণে আহি বহি ললো। হেৰি নহয় আমাৰ মাজনীক কিয় নাই এতিয়াতো বেয়া দিমকে আছে অলপ থাকক দিয়ক ডাঙৰ হওক পঢ়ি আছে ভালকে পঢ়ি লওক তাই বিয়া দিব পৰা বয়স হোৱা নাই নহয় চুপ থাকা। মই যি ভাবি আছো ভালৰ কাৰণে ভাবি আছো। মোৰ কিমান টেনশ্যন হৈছে তো নাই কি জানিবা। ভাল দৰা আহোঁতে দি দিম। এনে মোৰ বয়স আজি আছো কালি নাই, কি ঠিক। সেইগিলা কথা আৰু কিয় কয় যেতিয়া যি হ'ব লগা আছে হ'ব তো নাহিলে গম নাপাওঁ দে। এই ভাল দৰা হাতে দি দিম। যদি পিছত ভাল দৰা নাপাওঁ তেতিয়া কি কৰিবা? তাইৰোতো মন পচন্দৰ কথা আছে তাইতো কাৰোবাক চাই থব পাৰে একবাৰতো সুধি চাব পাৰে তাইৰ মতামত নলকে আপুনি
বিয়া কেনেকৈ ঠিক কৰিব পাৰে মই সেইগিলা নাজানো মই যি কৈছো তাকে হ'ব লাগিব আৰু এবাৰ ঠাণ্ডা মনেদি ভাবি চাওকচোন তাইক বিয়া দিব পাৰা হৈছে না তাই দেখোন একো কামেই নাজানে আপুনি কি বুলি বিয়া দিব তাইক এইকেইদিনৰ ভিতৰতে তাইক চব কাম শিকাই দিয়া যোৱা এতিয়া মোৰ মন নষ্ট নকৰিবা আৰু এই বিষয়ে যাতে মোক আৰু একো নকওঁ মই নুশুনো একো নাভাবো মই যিটো কৈছো সেইটো কৰিমেই যি কৰে কৰি থাকক যদি কিবাকে বিয়াৰ পিছত তাই কিবা অশান্তি পায় তাইক দায়ী আপুনি হ'ব বেলেগ কোনো নহয় আজিয়ে কৈ থলো হিমা তই কেন মাতলি মোক এতিয়া কিবা কথা আছিল নেকি বহুত ডাঙৰ কথা এটা আছে কি হ'ল কচোন দেউতাই মোৰ কাৰণে দৰা চাইছে বিয়া দিবই বোলে কি কৰো এতিয়া মই কি দেউতাৰে কেনেকে লাগি আছে তোক বিয়া দিবৰ কাৰণে নাজানো মইতো কি কৰিম ভাবি পোৱা নাই হ'ব দে উঠ নাকান্দি তই নহ'লে তোৰ বয়ফ্ৰেণ্ডক লগ কৰি কিবা আলোচনা কৰ দুয়োটাই তাকেতো আজি লগ কৰিম ৰ মই জানো সি মোক বেলেগৰ লগত বিয়া হ'ব নেদে সি মোক কেতিয়াও এৰি নেদে মোৰ বহুত বিশ্বাস আছে তাৰ ওপৰত দে হ'ব দে এতিয়া যাওঁ বল ৰীমা ফোন কৰিছে কিয় বা কিবা হ'ল আৰু হেল্ল' ৰীমা ক'ত আছা তুমি মই গাড়ী চলাই আছোঁ ৰ'বা এক ঠাইত যাব লাগে কিয় কি হ'ল তোমাৰ কান্দছা যে তুমি এতিয়া তুমি মোক লগ কৰা এতিয়া পিছত লগ কৰিলে নহয় নেকি মই মানে জৰুৰী কামত যাই আছোঁ মই এইবিলাক নাজানো মোক তুমি এতিয়া লগ কৰা ঠিক আছে মই অলপ পিছত আহি আছোঁ হ'ব হেল্ল' বন্ধুসকল ৰীমাৰ প্ৰেম কাহিনীটো সফল হয়নে নহয় চাবলৈ নাপাহৰিবা আকৌ আহিম নেক্সট ভিডিঅ'টো লৈ ভিডিঅ'টো চাই যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব